কিনো বিজুলি চা ন আৰে ভাই মোৰ এনেকুৱা এটা অনুভৱ হয় যে তোৰ বন্ধুসকল ৰাতিপুৱা শুই উঠি ন বাছ কৰি কলগেটৰ ডাইৰেক্ট প্ৰথম পিকটো ন কালা ইয়াৰ মুখত পেলাব মন যায়। বন্ধুসকল কি খবৰ তোমালোকৰ? তোৰ বন্ধুসকল আশা কৰোঁ সকলোৰে ভালেই চাগে। আৰু বন্ধুসকল মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো চাই থাকা। ভিডিঅ'টো অকল এণ্টাৰটেইনমেণ্টৰ হয়, কোনো যাতে গাত পাতি একদমেই নোলোৱা। আৰু ভিডিঅ'টো আৰম্ভ কৰিম। বন্ধুসকল মানে আজি মই ভিডিঅ'টো বনোৱা কাৰণ হ'ল যে তোৰ বন্ধুসকল নিবা নিবিকেতে মানে ইনষ্টাগ্ৰামত বৰ কেলা তুল ভাল লগাইছে। আৰু বন্ধুসকল ন এইকেইটাক আজি চাওঁ বজাওঁ অলপ সেই বুলি ভাবি ভিডিঅ'টো বনাই দিলোঁ। আৰু বন্ধুসকল যিসকলে ভিডিঅ'টো চাই আছা ন চাই থাকা। আৰু যদি কিবা এটা বুজি পোৱা ন লাইক এটা কৰি দিবা নে কি কোৱা? আৰু বন্ধুসকল ভিডিঅ'টো চাই থাকা ভিডিঅ'টো আজি চপৰা চপৰি এইকেইটা কেলা বৰ ভাল কৰিব যাম। আৰু চাই থাকা ভিডিঅ'টো যিসকলে চাই আছা হাওক কেনেকৈ দোকানৰ পৰা এটা শিখৰ আনি মুখত ভৰাই লৈ চুবাই চুবাই ভিডিঅ'টো চাবলৈ বহি লোৱা। আৰু বন্ধুসকল এতিয়া আহা মেইন ভিডিঅ'টো আৰম্ভ। দেখি মোৰ এনেকুৱা এটা ভাৱ হ'ল আৰে ঐ ভাই আহিবি আমাৰ গাঁৱত আহি দুধ গাবিহি ভাওনাত নে কি কোৱা বন্ধুসকল? তাকতো দেখাত এনেকুৱাই লাগিছে হয় যে তোৰ বন্ধুসকল ৰাতিপুৱা শুই উঠি ন বাছ কৰি কলগেটৰ ডাইৰেক্ট প্ৰথম পিকটো ন কালা ইয়াৰ মুখত পেলাব মন যায়। হৈ গ'ল তোৰ কাম হৈ গ'ল। আৰু তই এতিয়া মই তোক বিদায় মাগিছোঁ মানে মোৰ এই চেনেলৰ পৰা হত চালে ভস্ৰিকে। আৰে বন্ধুসকল এতিয়া আহি গ'ল আমাৰ 2 নম্বৰ এইজনা। আৰে বন্ধুসকল এইজনা আমাৰ চাব্ৰিকৰ পৰা যে আকৌ টপ কিল ন। আৰে তই বন্ধুসকল এইটো চাই লোৱা। তাৰপিছত মই তোমালোকক এটা কথাই ক'ম আৰে বন্ধুসকল ন যদি কোনোবা ছোৱালীয়ে তোমালোকক যদি কেলা মেকআপ কৰিব লয় ন ভুলতো নিদিবা। আৰে বন্ধুসকল ন এইটো চাই লোৱা গোটেইটো যেন কেলা গোটেইটো একদম কেটেলা পহুটোৱেই আৰু নহয়নে বাৰু গাইছ এইটো কেটেলা পহুৱে হয় মানে। আৰু কিমান দিনলৈকে যে এইবোৰ দেখি থাকিবলৈ পাম কেলা একো ভাবিয়ে পোৱা নাই। আৰু বন্ধুসকল ন এইবোৰ নিবা নিবিক দেখাৰ পিছত ন মই এটাই খং উঠে আৰে ভাই অইন কাম নাই যদি কি কওঁ নকওঁ আৰু নে কি কোৱা বন্ধুসকল? আৰু আহি গ'ল আমাৰ এতিয়া নেক্সট এটা চাপৰি এইটোক চাই লোৱা। दूधू पिएंगे हम तो दूधू पिएंगे मंगरी कर भाटी में दूधू पिएंगे हम तो दूधू पिएंगे दूधू संगे चकना और चुम्मू खाएंगे दूधू पिएंगे। আমাৰ অসমতে এনেকুৱা এচাম আছে যে তোৰ বন্ধুসকল ন যদি ট্ৰেণ্ডিঙত ন তোৰ বন্ধুসকল ট্ৰেণ্ডিঙত যদি বহুত কিছুমানেতো বন্ধুসকল ট্ৰেণ্ডিঙত যেতিয়া ভাইৰেল হৈ থাকে কিছুমান ৱৰ্ড বা কিছুমান মিউজিকেই হওক যেতিয়া ট্ৰেণ্ডিঙত চলি থাকে আৰে ন কি যে কৰে ন মানুহে ট্ৰেণ্ডিঙত গৈ কি ভাইৰেল হ'ম বুলি ভাবে নেকি পপুলাৰ হ'ম বুলি ভাবে নেকি? আৰে ন তোৰ বন্ধুসকল মই এইজন মানুহৰ কথা ক'ব বিচাৰিছোঁ তোৰ বন্ধুসকল আমাৰ লখিমপুৰৰ মুহিম বৰুৱাৰ কথা। আৰে বন্ধুসকল ইয়ালে চোৱা। আৰে বন্ধুসকল এইটো দে এই মিউজিকটো যেনিবা ভাইৰেল হ'লেই আৰু তই ভিডিঅ' বনালে তইতো ভাইৰেল হৈ নাযাৱ ন। আৰে অকণমান মগজত খেলাবি নে কি কোৱাটো বন্ধুসকল? আৰে ভাল নেদেখি ন আৰে 65 বছৰীয়া বুঢ়া তাৰ মুখত টোপ দেন আৰে কি কথাটো বন্ধুসকল? আৰে বন্ধুসকল তোমালোকে যদি ভিডিঅ'টো চাই মোক অকণমান হ'লেও ভাল পাইছা ন আৰু যদি কিবা জ্ঞান লাভ কৰিছা ন ভিডিঅ'টো আকৌ চাবা ছাবস্ক্ৰাইব কৰি থবা। বাই আজিলৈ।